এভৰিৱান সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ মেগী আৰু কণী। ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাই দিব। তেনেহ'লে ব'লক চাওঁ মই কেনেকৈ বনাওঁ, আপোনালোককো দেখাম। এইফালে এইখিনি বিলাহী কাটি লৈছোঁ সৰু সৰুকৈ, ৰেড চিলি কাটি লৈছোঁ। এইফালে অকণমানি জলকীয়া 4টা লৈছোঁ। মেগী লৈছোঁ মই 2 পেকেট। এইটো লৈছোঁ হাঁহৰ কণী এটা। পিঁয়াজকেইডোখৰ ৰঙচুৱা পৰিছে। মই এতিয়া বিলাহীখিনি ইয়াত মই বিলাহীখিনি দি দিছোঁ। বিলাহী হালধি বিলাহীখিনি ভালকৈ সিজিবলৈ দিম। এতিয়া ভালকৈ সিজি গৈছে। কণীটো দি দিলোঁ। গেছটো একেবাৰে কমাই থৈছোঁ। অকণমান বহাই লৈছোঁ। আপোনালোকে এবাৰ বনাই এনেকৈ খাই চাবচোন, মই বনোৱাৰ দৰে। বনাব খাই কেনেকুৱা লাগিলে। অলপ যে এইখিনি এনেকৈ সিজিবলৈ দিম, তাৰপৰা দি দিম মেগীকেইটা। ইয়াত দি দিম মই মেগীকেইটা। মেগীখিনি দি দিছোঁ। এতিয়া কণী বাকলি আছে পৰিবাৰটো। এতিয়া ইয়াত দিম মই গৰম কৰি থৈ দিয়া পানীখিনি। গেছটো একেবাৰে কমাই থৈছিলোঁ, এতিয়া বহাই দিম মই। নিমখ যিহেতু অলপ কমকৈ দিছিলোঁ বিলাহীত, তেতিয়া আৰু অকণমান দি দিম, বেছি নহয় অকণমান। আপোনালোকে দেখিছে। এতিয়া মই ইয়াত দি দিম ৰেড চিলি। বেছি নিদিওঁ, অকণমান দিম ৰংটো উঠিবৰ কাৰণে। কণী দিছোঁ যিহেতু, সেইটো কাৰণে ফেন উঠি গৈছে। এতিয়া দিম মই মছলা, মেগীত অহা মছলা কেইপেকেট দি দিম। এতিয়া মেগীত অহা মছলা কেইপেকেট দি দিছোঁ। আপোনালোকে এবাৰ বনাই এনেকৈ খাই চাবচোন কেনেকুৱা লাগে। মেগীত অহা মছলাটো খাই মোৰ বহুত ভাল লাগে। বহুত বেছিয়ে ভাল পাওঁ মই খাই। মই ইয়াৰ পানীখিনি শুকাবলৈ দিম। পানীটো একেবাৰে শুকাই দিলোঁ, সেইটো কাৰণে কম লাগিছে। এতিয়া মই খাবলৈ লৈছোঁ ৰাইচ। আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চাইডতে থকা বেল